নমস্কাৰ, আজি আপোনালোকৰ মাজৰে লৈ আহিছোঁ ঘৰতে বনোৱা চিকেন বিৰিয়ানী। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে কুকাৰটো পাতি লৈছোঁ, ৰিফাইন দিলোঁ, জিৰা, পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি ভাজি ল'ব। আদা নহৰু পেষ্ট দিছোঁ। হালধি 1 চামুচ দিছোঁ, নিমখ 1 চামুচ দিছোঁ। আকৌ লৰাই ল'ব। চাউলখিনি দি দিছোঁ। আকৌ লৰাই ল'ব, চাউলখিনি ভাজি ল'ব। লৰাই থাকিব, দেৰি যাব। আকৌ লৰাই দিছোঁ, ভাজি ল'ব অলপ। পানী দি দিছোঁ, গৰম পানী দিছোঁ। ঢাকন লগাই দিছোঁ। 2টা চিটি মৰাই দিব। এয়া হৈ গ'ল পোলাওখিনি। মাংসখিনি লৈ লৈছোঁ, তেল দিছোঁ, হালধি দিছোঁ, নিমখ দিছোঁ, ৰেড চিলি দিছোঁ, গৰম মছলা দিছোঁ, জিৰা পাউডাৰ দিছোঁ, নেমু অকণমান চেপি দিছোঁ। নেমু ৰস দিলে ভাল, লাগি নধৰে মাংসটো তেলত। সানি ল'ব এনেকৈ মোৰ দৰে। এয়া হৈ গৈছে। কেৰাহীখন পাতি লওঁ এতিয়া। তেল দিছোঁ, মাংসখিনি এতিয়া ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি ল'ব, ভাল কৰি ৰঙা কৰি ল'ব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া হৈ গ'ল, ভজা হৈ গ'ল। আকৌ কেৰাহীখন পাতি লৈছোঁ, তেল দিলোঁ, দালচেনি দি ইলাচি দিছোঁ, পিঁয়াজ দিছোঁ,
ভাজি ল'ব পিঁয়াজখিনি ভালদৰে। টমেটো চচ দিছোঁ 1 চামুচ। লৰাই ল'ব। আদা নহৰু পেষ্ট দিছোঁ, অলপ পানী দিছোঁ, গৰম পানী। নিমখ দিছোঁ। মাংসখিনি ফ্ৰাই কৰি লওঁ এতিয়া। আকৌ ভাজি ল'ম ভালদৰে, মিক্স কৰি ল'ম। লৰাই দিব ভালকৈ, মিক্স কৰি ল'ব। ধনিয়া দিছোঁ, মান ধনিয়া। এয়া হৈ গ'ল ৰেডি। খাবলৈ বহুত টেষ্টি হৈছিলে, আপোনালোকে বনাই